আজি আমি আমাৰ লাৰ্নিং ৱৰ্ল্ডত আলোচনা কৰিম জিঅ' চিমৰ বিষয়ে কিয়নো জিঅ' চিম থকা সকলৰ বাবে আহি পৰিছে এটা ভয়ংকৰ বিপদ আৰু যদি আপোনাৰ জিঅ' চিম আছে তেন্তে আপুনি আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা একেলগে চাই থাকিব কিয়নো আজি আমি এই বিষয়ে ইয়াতে সবিশেষ আলোচনা কৰিম গাইজ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই জাষ্ট আপোনালোকক সৰু ৰিকুৱেষ্ট কৰিব খোজো যদি আপুনি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ এই চেনেলটো চাই আছিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ৰাইট চাইডৰ যি বেল আইকন আছে আপুনি বেল আইকনটো প্ৰেছ কৰিব যাতে আপুনি আমাৰ এটা আপডেটো মিছ নকৰে সো লেটছ প্ৰচিড টু টপিকছ আজি আমি আলোচনা কৰিম জিঅ' চিম থকা সকলৰ বিষয়ে কিয়নো যিসকল ব্যক্তিয়ে জিঅ' চিম ব্যৱহাৰ কৰি আছে সিহঁতৰ বাবে আহি পৰিছে এটা ভয়ংকৰ বিপদ ফ্ৰেণ্ডছ আমি সকলোৱে জানো যে জিঅ' চিমে অলপ কেইদিনমানৰ ভিতৰতে বহুত জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু এই জনপ্ৰিয়তা অৰ্জন কৰাৰ পিছত আছে সিহঁতৰ যি ডাটা অফাৰ আছে সেই ডাটা অফাৰ মেইনলি 399ত 1.5 GB পাৰ ডে ফৰ 84 ডেজ আৰু এইটো প্লান আগতে কোনেও দিয়া নাছিলে কিন্তু জিঅ' প্ৰথমে আৰম্ভ কৰিছিলে পিছে যিসকল ব্যক্তিৰ জিঅ' চিম আছে সিহঁতৰ মোবাইলত এটা মেছেজ আহিবলৈ ধৰিছে ফ্ৰেণ্ডছ আমি নিউজটো আচলতে কালেক্ট কৰিছোঁ ডেইলি হাণ্টৰ যি ই পেপাৰ আছে আমি ই পেপাৰৰ পৰা এইটো কালেক্ট কৰিছোঁ নিউজটো ইয়াতে বেংগলীত লিখা আছে চ' ফ্ৰেণ্ডছ আপুনি আমাৰ স্ক্ৰীনত চাই বুজিব পাৰে বা মই আপোনালোকক ইয়াতে কৈ দিছোঁ ব্যৱহাৰকাৰীসকলে এতিয়াৰ পৰা সাৱধান হ'ব লাগে কিয়নো জিঅ' চিম ব্যৱহাৰকাৰীসকলৰ মোবাইলত কেইদিনমানৰ পৰা এটা মেছেজ আহি আছে যে যদি আপুনি 399ৰ ৰিচাৰ্জ কৰে তেন্তে আপুনি পাব 2 GB ইণ্টাৰনেট ডাটা পাৰ ডে আৰু এইটো 90 ডেজৰ বৈধতাত আচলতে ফ্ৰেণ্ডছ জিঅ' যি 399ৰ পেকেজ দি আছে এইটো দি আছে 1.5 GB ইণ্টাৰনেট আৰু এইটো ভেলিডিটি হয় 84 ডেজ কিন্তু ফ্ৰেণ্ডছ যদি আপুনি সেইখন লিংকত ক্লিক কৰে অৰ্থাৎ যিখন লিংক আপোনাৰ মেছেজত দিয়া হৈছে যদি আপুনি সেইটো লিংকত ক্লিক কৰে তেন্তে আপোনাক লৈ যোৱা হ'ব বেলেগ এটা ৱেবছাইটলৈ আৰু সেইটো ৱেবছাইটত তাত আপোনাক বিচৰা হ'ব আপোনাৰ ফুল ডিটেইলছ আৰু যেতিয়া আপুনি তাত আপোনাৰ ফুল ডিটেইলছখিনি এণ্টাৰ কৰিব লগে লগে আপোনাৰ মোবাইলত যি ছফ্টৱেৰ বা কিবা কিবি যদি থাকে গোটেইখিনি বস্তু সিহঁতে এইটো হেক কৰি ল'ব অৰ্থাৎ এইটো এটা হেকাৰ আচলতে এইটো জিঅ' কোম্পানীৰ ফালৰ পৰা এইটো ক্লিয়াৰলি কৈ দিছে যে আমি কাকো এনেকুৱা ধৰণৰ মেছেজ পঠিওৱা নাই যে 399ত আপুনি পাৰ ডে 2 GB ইণ্টাৰনেট আৰু 90 ডেজৰ বৈধতাত পাব অৰ্থাৎ ফ্ৰেণ্ডছ এইটো এটা ফেক মেছেজ যদি আপোনালোকৰ মোবাইলত এনেকুৱা ধৰণৰ মেছেজ আহিছে তেন্তে প্লিজ ইগনোৰ কৰিব বা লগে লগে ডিলিট কৰি দিব ফ্ৰেণ্ডছ আপুনি এইটো লিংকত কেতিয়াও ক্লিক নকৰিব চ' ফ্ৰেণ্ডছ এইখিনি আছিল আজি আমাৰ এটা সৰু সুৰা ইনফৰমেশ্যন গাইজ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে আশা কৰোঁ লাইক এটা নিশ্চয় কৰিব লগতে আপোনাৰ ফ্ৰেণ্ডছৰ লগতো শ্বেয়াৰ কৰিব চ' ফ্ৰেণ্ডছ থেংক ইউ ফৰ ৱাচিং বাই বাই হেভ এ গুড ডে জয় অসম